হেল্ল' হেৰি মই তিনিবাৰমান ট্ৰাই কৰিলোঁ মোবাইলটো। তাৰপিছত আপুনি বিজি আছে গতিকে মই অকণমান ডিষ্টাৰ্ব দিবলৈ বেয়াও পালোঁ। বোলো ডাঙৰ মানুহৰ কথা। মই মানে বিশেষ কাৰণ এটাত ফোন কৰিলোঁ মানে কি হ'ল, কালি কথা এটা মানে পেপাৰত পালোঁ আৰু টিভিটো পালোঁ নিউজত। অসমীয়া কিবা এটা পাতিলেই, কিবা এটা অনুষ্ঠান পাতিবলৈ হওক বা কিবা এটা হয়, কৰোণাজনী আচলতে যদি আমাৰ অসমবনী ৰাইজে খেদিবই নোৱাৰে বা কোনো ডাক্তৰে যদি ধাৰে পেলাই ভেকচিনবিলাকতো দুটা দি গ'ল, আকৌ কি ভেকচিনৰ যোগেদি নাযাব নেকি তাৰমানে তাই? নাই এইটো আকৌ কিবা পঞ্জিছ বুলি এটা বেমাৰ ওলাইছে। নহয়, আচলতে এইটো কোনো চাইণ্টিষ্টে ধা পেলাব পাৰিব নাই, এই কথাটো লাগে। তাৰমানে এনেই ডিগলাৰটো যেনিবা চবেই দিব পাৰে, ময়ো আজি ডিগলাৰ দি দিব পাৰোঁ, কোন নাই এইবোৰখিনি এনেকৈ কোনো হ'লে বিহু কিবা এটা আহিছে আমাৰ, আমিতো সৰু সুৰা ছিংগাৰ বাৰু, ডাঙৰ কিছুমান আমাক প্ৰগ্ৰেম আগতীয়াকৈ কিছুমান কথা পাতি দিলে। এতিয়া 10টা বজাত টাইম বান্ধি দিছে, আমি 10টা বজাত টাইম বান্ধিলে আমাৰ কিছুমান দিগদাৰ হয়। আৰু ৰাতি প্ৰগ্ৰেম হ'ব, দিনততো মানুহৰ সময় নাই, খাবলৈ সময় নাই, মানে কি চব BPL কাৰ্ডৰ মানুহে পাতিব বা হেৰি হ'ব, সেই তেনেকুৱা সেই অসুবিধা হ'লে মানে আমাৰ প্ৰগ্ৰেমবিলাক আমাৰ শিল্পীবিলাকৰ ভাত মৰে। এই কথাটো মই কালি জুবিনৰ লগতো পাতিলোঁ, তাৰপৰা আৰু 4-5জনৰ লগত পাতিলোঁ আলোচনা। বোলে তামুলী তুমি হিমন্ত অকণমান জনাবা নেকি? বোলো মইতো সৰু মানুহ, মোৰ কথা দায়িত্ব দি ল'ব জানো, মই সেইটো বুলি ক'লোঁ। তাৰপৰা মই চিন্তা কৰিলোঁ বা অসমৰ মন্ত্ৰী কিজানি তেওঁ কিবা এটা কনচিডাৰ কৰিব পাৰে নেকি বা কিবা এটা লোক নিচিনা। অৱশ্যে বেমাৰটো আপুনি মাতি অনা নাই, এইটো দেশৰ হাঞ্জলৰ আপোনাৰ এটা কোৱাৰ অধিকাৰ আছে, হয়। খালি এই কথাটো জানিছোঁ যে চাইণ্টিষ্টসকলে বা আজি অসমৰ এতিয়া আমি কাক বিশ্বাস কৰিম, ভগৱানক বিশ্বাস কৰিম নে চাইণ্টিষ্টক বিশ্বাস কৰিম, ডাক্তৰক কৰিম? তেতিয়াহ'লে এনেকুৱা কি কথাটো কি বুজি নাই? কৰোণা বস্তুটো ভেকচিনটো লৈছোঁ, মইতো এতিয়া ভেকচিন ল'লোঁ বা হেৰি কৰিলোঁ, আমাৰ বহুত অসুবিধা হৈছে। এতিয়া প্ৰগ্ৰেম 2-4টা পাই আমি চলিম বুলি আহিছিলোঁ, 2 টকা বোলো পাম, 2 বছৰটো সেয়া জিৰ'ই, ঘৰৰ পৰা ক'লৈকো ওলাব নোৱাৰিলোঁ, পুলিচৰ মাৰৰ ভয়ত মই ক'লৈকো যাব নোৱাৰিলোঁ, কথা বতৰা পাতিব নোৱাৰিলোঁ। এতিয়াও সেই গাড়ী এখন ল'লোঁ, গাড়ীখনৰ 2টা হেলমেট, এটা হেলমেটকৈ কিনিব ল'লোঁ, সেইটোও শাসন পালোঁ। তাৰপিছত আৰু এটা কথা হ'ল মানে কি, বোলে বহুত দিগদাৰ। তেতিয়াহ'লে আমি কিমান দিগদাৰ এটা হয়। জানুৱাৰী নতুন বছৰটো সোমালে, সেইটো বা আইনটো উলিয়াইছে, ভালে কৈছে। লোৱাবোৰ বাৰু মানে হুৰাণ খাই গণ্ডগোল কৰে, সেইটো আপুনি ভাল পৰামৰ্শ ল'লে, সেইটো ভালেই কৰিছে বাৰু। বা পিকনিকৰ ড্ৰাইভাৰটোৱে বা হয় বা গাড়ী ড্ৰাইভাৰটো চালকজন ভাল নহ'লে বহুতখিনি এক্সিডেণ্টৰ কাৰণে, সেইটো ভাল সতৰ্ক, সেইটো ভাল সতৰ্ক, আপুনি ভালেই কৰিছে। তাৰপৰা এতিয়া ল'ৰা ছোৱালীবিলাক এতিয়া পঢ়িবলৈ 2-4 দিন গৈছিলেহে, আকৌ বন্ধ হ'লে। এতিয়া ল'ৰা ছোৱালীবিলাক, সৰু ল'ৰা ছোৱালীবিলাকক কি বুলি ভাবিব, গায়কবিলাকৰ কি বুলি ভাবিব? এই কথাটো চকোন কোনোবা এতিয়া বিহু বুলি আহিছিলেহে, আলু কচু দিন এফালে ধানকেইটা মাৰি পেলাই যেন তেনে ভঁৰালত থৈ পেলাই ভালকৈ আনন্দ দিত্ৰা কৰিম বুলি আহিছে। আপুনি ৰাতি আমি প্ৰগ্ৰেম কৰাবিলাকৰ কাৰণে দিগদাৰ হয়। মোক এতিয়া মাতিছে, মই এজন বিকলাংগ মানুহ, মই 2 টকা পইচা চুবলৈ পাওঁ বা আজিকালি মই তেতিয়া মানুহক কথা দিলোঁ বহুত, মই এতিয়া এডভান্স ল'লোঁ, সেই কথাখিনিতো মই এতিয়া গৰিহণা পাম মানুহৰ পৰা। সেই কথাটো মই আপোনাক বিশেষ ক'লোঁ। আপুনি আলোচনা যিখিনি কৰিছে ভালে কৰিছে, আপোনাৰ হেডলাইনখিনি ভালেই, খালি মানে কথাখিনি কি আপোনালোকে ভালকৈ জুকিয়াই পেলাই আপোনালোকে চাওক, আৰু মানে এখন ভালকৈ ভাল সমাজত কথাখিনি আলোচনা কৰক, কৰি পেলাই আমাকো সকলো বান্ধীকে কওক। বেমাৰটো যে কি বস্তু কেনেকৈ পৰিছে এইটো যেতিয়া ধাৰে পোৱা নাই, কেতিয়া সোমায়, কিমান টাইমত আহে, তেতিয়া জানো কোনো এগ্ৰিমেণ্ট কাৰ্ডটাই নাই। এনেই ৰেচন কাৰ্ড ফেচন কাৰ্ড ঢেৰ কাৰ্ড আছে। এই বেমাৰৰ প্ৰতি মই একো বুজি পোৱা নাই, বুজিছেনে কথাটো? অকণমান বুজিবলৈ চেষ্টা কৰিবলৈ মন যায়। এতিয়া দুজনে কিছুমানে কৰোণা বুলি কয়, কি বস্তু কি কথা? আকৌ ভেকচিনবিলাক দেখোন দিয়ে আছে, আকৌ কালি পৰহি আকৌ ভেকচিন আহিছে, সেইটো বাৰু ভাল লাইন কৰিছে, মানুহ বচোৱাটো ভাল কথা, সেইটো আমি ভালে পাইছোঁ। খালি মানে আমি কথাটো মানে কি, আপোনাক এই ভালকৈ আলোচনা কৰকচোন। মোৰ বিশেষকৈ বহুত দিগদাৰ হৈছে, আৰু বহুত ছিংগাৰবিলাকৰ বহুত দিগদাৰ হৈ গৈছে। এইবিলাকো কথা এতিয়া DJ লগাব মই নোৱাৰে, অসমীয়া আমি নিজৰ বিহুটো পাতি মেলি, মই হিন্দী বিহুটোত মই পঢ়া শুনা নাই গতিকে ইমান গুৰুত্ব নিদিলোঁ জানুৱাৰীটোত। ভাত এসাঁজ খাব লাগিব মিলা মিলিকৈ চিন্তা কৰি মই চালোঁ। তাৰপৰা মোক বহুত জেগাত মোৰ ভালেমান কমেণ্ট আহিছে আজি দিনটো, বোলে আপুনিহে পাৰিব হিমন্তৰ লগত অকণমান পাতকচোন। আপুনি মই আপোনাক খুব ভাল পাওঁ, সন্মানো কৰোঁ, আপোনাক নিজৰ হিচাপে আমি ভাবোঁ। আৰু আপুনি বেমাৰটো লুকুৱাবও নোৱাৰে বা আপুনি বেমাৰটো আপুনিও বিয়পাই দিয়া নাই। খালি এই কথাটো যদি দিগলাটো পটককৈ অকলে ল'ব নালাগে, তাৰমানে দিগদাৰ এটা হৈ যায়। প্ৰথমে ক'লে ভেকচিন নোলাব বুলিয়ে কোৱা শুনিছিলোঁ কিমানটা বছৰলৈ। এতিয়া এবছৰ 2 বছৰতে ভেকচিন ওলালে, 2-3টা ভেকচিন ওলালে, আকৌ বেজী হৈ থকাটো বেমাৰটো হৈছে। এই কথাটো কিনো তাৰমানে? এইটো কিবা ঈশ্বৰ চালানা নে, এইটো নাই কিবা এটা চনৰ কাহিনী নে, নাই এইটো 2020 চন 21 চনটো এইটো এটা মানে কি সীমায়ে নি, নাই এইটো এটা ভগৱানৰ কিবা পলৰে নেকি? এই কথাখিনি লৈ বিষয়লৈ কৰিবলগীয়া আছোঁ। এই কথাটো ভালকৈ মীমাংসা কৰিব, আমাকো মাতিব, আমি এখন ভালকৈ বহুতো বহিব লাগিব। এতিয়া এদিন বনকৈ হিলি মেলি আমাৰ বস্তুখিনি দাম বাঢ়ি গ'লে তেল তোঁৱাবই নোৱাৰে এতিয়া, বুজিছে নাই আপুনি? একো খাব নোৱাৰি, আলুগুটি অকণ তেল অকণ দি খাব নোৱাৰি। লাহে পোহাই ভাত খাইছোঁ। ৰেচন চাউলকেইটা দিছে, সেইটো ভাল কাম কৰিছে। এইটো মানুহৰ খাদ্য নহ'লে বা আপুনি জীৱনগুটি নহ'লে আমাৰ ঘৰ নচলে, সেইটো ভাল কাম কৰিছে। খালি কি আপুনি মানে চব কথাখিনি আপুনি ভালকৈ আলোচনা কৰিব লাগিব, আলোচনা কৰি পেলাই নীতি নিয়মত হওক। কৰোণা পাইছেহি ক'ত, কোনে ৰাখি থৈছে, ক'ত আছে, কোনখন নাৰ্ছিঙত আছে, ক'ত আছেনে, কেজৰিৱালত আছেনে, চিভিলত আছেনে, মিছনত আছে, সেই কথাটো মই অকণমান মাতিবলগীয়া পৰিস্থিতি আছে। আপোনালোকে আমি ডাঙৰ মানুহৰ কথা ক'বলৈ অকণমান চিন্তাও কৰোঁ, যাবও নোৱাৰোঁ আপোনালোকৰ পাৰলৈ।
আমি আঁতৰৰ পৰাই চাবলৈ বিচাৰোঁ, আঁতৰৰ পৰাই কথা এটা শুনিবলৈ বিচাৰোঁ। আপুনি কিছুমান খুব ভাল কাম কৰিছে। আজি মই বিকলাংগ বুলি পইচা 1000 দিছে না দিয়া বুলি মই সেইটো কোৱা নাই, সেইটো দিছে ভালে হৈছে। গোটৰ ধাও বা কিছুমান ফ্ৰীকৈ পইচা সেইখিনিও ভাল লাইনেই লৈছে। খালি সেইখিনি পঢ়া শুনা ল'ৰা ছোৱালীখিনিকো একদম মানে এইটো হ'লে বৰ ডাঙৰ কথা হ'ব দেই ন। সেইটো আপুনি কৰি লোৱাৰ কথাটো বেমাৰটো আপুনি নহয়, খালি আপুনি মন্ত্ৰীকেইটাকে যেনিবা এটা ওপৰত কথা এষাৰ ক'ব ল'ব, আপোনাৰ এটা অধিকাৰ আছে। সেই অধিকাৰটোত মানে কথাটো কি সঁচা নে মিছা এই কথাটো আপুনি জুকিয়াই চাবলৈ কৈছোঁ তাৰমানে। আৰু মই কৈছোঁ ভগৱানৰ ওপৰত তাৰমানে বিশ্বাস কৰিব লাগে। মানুহ নৰ্টেল, মানুহ মৰিবই, জন্ম হ'লে মানুহ মৃত্যু হ'বই, সেইটো একদম চিধা চিধি কথা। এতিয়া পিঠা এটা খাব নোৱাৰোঁ বুজিছেনে, ভয় লাগিছে। সেই তেনেকুৱা মানুহবোৰে ভয় খাই গ'ল। এতিয়া মানে ভয় খাব নে পিঠা খাব। এতিয়া মাটিমাহে আলুগুটিয়ে ভাত এসাঁজ খাব লাগিছিলে, এতিয়া কাঠলৈ সেই গাঁতৰ তলত কাঠলো আছে। কাঠলৈ অসমলৈ ওলাই আহিম বুলি কৈছিলে, মাটিমাহে কালি আন্দোলন কৰিছে। মাটিমাহে কাঠলৈ হেনো কিবা অসমত দিব লাগে, এইটো মানে কিবা ভীষ্মৰ লগত মানে তেওঁ কিবা সৰপাত আছে, সেইটো তাত দিবই লাগিব। তাৰপৰা তিলৰ কালি দাম বাঢ়ি গ'ল, গুড়ে গাখীৰত কোনো মিল নাই বুলি ক'লে, ওৱান শ্বপে চুলাই লগত নাথাকোঁ বুলি কৈছে। তাৰপৰা গাহৰিয়ে সেয়া ব্ৰইলাৰ কুকুৰা কোনো মানে টাৰ্গেট দিম বুলি কৈছে, দেখা যাব বাৰু তই 200 টকাত থাকিম, মই 400 টকাত যাম। তেতিয়াহ'লে আপুনি চিন্তা কৰক, আমি কেনেধৰণে জীয়াই থাকিম, কি ধৰি আমি কেনেকৈ থাকিম। আজি 2 বছৰ দিন কাৰ্যকাল একো দেখি নাপালোঁ, একো গৈ নাপালোঁ, মন্দিৰত চাকি গছ দিবলৈ নাপালোঁ। ভগৱানটো আমাৰ বস্তু, আমি ভগৱানৰ যে নামঘৰ তেতিয়াহ'লে দবাটো বজাইনো কি লাভ আছে যদি বেমাৰে পৃথিৱীত হেৰি হৈ থাকে। বেমাৰটো হ'বই, বেমাৰটো হোৱাটো বস্তু হ'বই, বেমাৰটো কৰা নহ'বনো। মানুহ মৰিয়ে আছে, জন্ম কোনো ক'ব নোৱাৰে আৰু মৃত্যু কোনো ক'ব নোৱাৰে, সেইটো কাৰো আগা বেটা সেইটো কোনো নহয়। ডাক্তৰে ৰাখি দিয়ে ডবল চাইন 3টা লৈ লয় অপাৰেশ্যন কৰিব সময়ত ন। সেই কথাখিনি কৈছোঁ। মোৰ মানে কি, মই খালি অকণমান কথা কোৱাটো অকণমান মুড বেয়া হৈছে, মুড বেয়া যে মানে মোৰ মানে অন্ত কথা নহয়। মই মানে মানুহটো খুব জমন্তি মানুহ, খুব ফূৰ্তি মানুহ। মই এতিয়া মানুহখিনি বহুত কথা দি দিলোঁ, মই এতিয়া হেৰি পাওঁ কথা অৱশ্যে নাকচ কৰিব পৰা হ'ব, নাকচ কৰিব পৰা হ'বলৈ তাতো কথাটো কেলৈ হ'ব লাগেনো, বিষয়টো কি এই কথাটো মই অকণমান জানিব বিচাৰিছোঁ তাৰমানে। এই কথাটোতে মই অকণমান দুখ লাগিলে। এতিয়া মুড়ি আচৰি সেইবোৰ জলপান আমি নাখাওঁ, জলপানত ইমান নাই। আমি সেইদিনা উৰুকাদিনা মেজি চৰাই আমি জলপান এটা খাম যেনিবা, এইটো সানগি চানগি ঘৰতে বা আমি কিবা খাম। বস্তুৰ উৎপাদন বহুত দাম বাঢ়িলে, হেলিও বাঢ়িলে, তেতিয়াহ'লে কেনেকৈ ধৰণৰ, তেনেকৈ হ'লে আমাৰ এইখন নচলিব। আপুনি কথাটো ভালকৈ সিদ্ধান্ত কৰক, চিন্তা এটা কৰক, ভালকৈ কথাটো বৈঠকত বহক, বৈঠকত বহি আলোচনা কৰক। এতিয়া আপোনালোক ক'ৰবাত গুচি যায়, আমিতো এতিয়া গমে নাপাওঁ। এতিয়া আপোনালোকৰ মিটিং ইলেকশ্যন হ'লে কৰোণা ক'বলৈ গুচি গ'ল, মিটিংখন হ'লে আপোনালোকৰ আমুক গুচি গ'ল। আমি দুখীয়া মানুহখিনিৰ কাৰণে দিগদাৰ হয়। লাইচেঞ্চখন পটককৈ লাগে বুলি কৈ দিয়ে, কিবা এটা লাগে বুলি কৈ দিয়ে, ট্ৰেফিকত যাব নোৱাৰি, আমুকত যাব নোৱাৰি, MVৰ পৰা যাব নোৱাৰি, তেতিয়াহ'লে আমি যাম ক'লৈ তেতিয়াহ'লে। নহয় সেইটোৱে তাৰমানে সোণৰ অসম ধ্বংস কৰাৰ কিবা পদ্ধতি আছে নেকি। ভূপেনেতো কৈ থৈ গৈছিলে অসম দুখীয়া হ'ব বুলি। ক'ৰবাত মাটি এডোখৰ ল'ব নোৱাৰি, কিবা টেক্স বাঢ়িব, আইন নাহিব, দৰমহা পোৱাকেইটা দৰমহা পাই থাকিব, এই দুখীয়াকেইটা কি কৰি খাব এতিয়া। তেহেঁতৰ পৰা মাহেকত দৰমহা সোমাব, আমাৰবোৰ কি হ'ব, বিশেষকৈ মোৰ কি হ'ব, মই কি এনেকৈ খাম, চকু এটাতো নায়ে জন্মগত। মই সেই কথাটো কৈছোঁ, সেই কথাটো কিন্তু আপুনি বেয়া পাব নালাগে। অসমৰ মন্ত্ৰী আৰু অসমৰ মন্ত্ৰীয়ে যদি আমি সৰু এজনে আমি অসমৰ মন্ত্ৰীজনক যদি আমি কিবা এটা দাবীয়ে কৰিব নোৱাৰোঁ বা কথা এটাহে ক'ব নোৱাৰোঁ, তেতিয়াহ'লে মন্ত্ৰী দুজন আমি পাতিনো কি লাভ আছে। তেতিয়া মই উঠিম, তেতিয়াহ'লে আপোনালোকে সহায় কৰিব নাই মোক। মই উঠিবলৈ ইচ্ছা আছে তাৰমানে, মোৰ পইচা নাই, মই ভিক্ষা কৰি উঠিম বুলি আহিছোঁ তাৰমানে। মই চাফাই মন্ত্ৰী হ'লেও উঠিম। আপুনি যে আপোনালোক যেনিবা হেলিকপ্টাৰত যাব, মই মন্ত্ৰী উঠিলে আকৌ খোজকাঢ়ি যাম, য'তে যাম, দিল্লী হ'লেও মই খোজকাঢ়ি যাম, লাগিলে 11 দিনত যাম, 11 দিনত পালেগৈও হ'ব বা 20 দিনত পালেগৈও হ'ব। তেনেকুৱা ধৰণৰ কাম মোক কথা কিছুমান ক'বলৈ মন যায়। এতিয়া বাহিৰখন মই মন্ত্ৰী চাওঁ বা পেপাৰ পত্ৰই পাওঁ, সেইৰে আচলতে নহয়, সেইটো কাম নহয়। আৰু ল'ৰাখিনিৰ কাৰণে আমি ল'ৰা ছোৱালীৰ কাৰণে চেষ্টা কৰিবলৈ, ল'ৰা ছোৱালী ষ্টুডেণ্টৰ এতিয়া কিমান পইচা খৰচ হৈছে, মাক বাপেকৰ কিমান পইচা খৰচ হৈছে, সেইটো চাব লাগিব। কৰোণা বস্তুটোৱে এইবিলাক, যদি এইটো মহাবল হয়, ভূমিকম্প আহিলে কোনোবা বাচিবলৈ সময় আছে নেকি। কৰোণা আহিলে মৰাটো মৰিব দিয়ক, খালি আপুনি দিগলা দিয়ক, খোলাটো দিগলা দিয়ক। মই সেইটো আপোনাক অনুৰোধ কৰিছোঁ, বিশেষ অনুৰোধ কৰিছোঁ ভোগালী বিহু উপলক্ষৰ কাৰণে। নহ'লে পিঠাই বেয়া পাব, সানৈ বেয়া পাব। আৰু আপোনাক বহুত মানুহে মানে হেঁপাহ গুচাই যদি নিয়মৰ কামখিনি কৰিব নাই, আপোনাৰো মনটো ভাল নালাগিব, আমাৰো মানে। আপুনি এতিয়া অসমীয়া মানুহ নহয় জানো, আপুনিতো অসমীয়া মানুহ। এতিয়া ঘৰত কুকুৰাজনী পুহিবলৈও ভয় নহ'ল, কুকুৰাজনী মাৰিম হয়, খাম হয়, মাছ অকণ তেল নহ'লে কেনে খাম। মাইকী চৰ, এতিয়া চৰ খাইছোঁ কালি মই মাইকী পৰা কালি চৰ খাইছোঁ, ঘৰত ডবল কাজিয়া। মই এগুৰ দিছোঁ দৰ্জা ভাগি ছিগি মাইকী ভালেমান দূৰত পৰিছেগৈ। কিন্তু মোক এতিয়া থানালৈ মাইকীটো মোক থানাই মোকতো বিচাৰিবই, তাইতো কানি ঘৰত থানাত কৰিব। তেতিয়া মই থানাক আকৌ মই মাইকীয়ে মই লগাইছোঁ কেলৈ, তাই তেল নহ'লে তাই সৰুৰ পৰা তেল খাই থকা ছোৱালী, মই এতিয়া বাৰু বন শাক এডালে খাই পাওঁ। ডবল কাজিয়া হৈছে আমাৰ ঘৰত, ভাতৰ চৌ গৈ পেলাই তাক ইঠানত পৰিলে কালি, দলি মাৰি পিঠালোঁ মই ভাতৰ চৌ। ডবল কাজিয়া হৈছে, মই তেলে আনিম নে কি কৰিম। মাছকণ আনিছিলোঁ, দিছিলে মানুহ এজনে ভিক্ষাই বুলি তামুলী বুলি মাংসকণ লৈ যায়, মাছকণ লৈ যায়, এনেকৈ খাবলৈ দিছোঁ।
তেল নহ'লে মাছ বাৰু সিজিব জানো বাৰু বইল কৰি খাব নোৱাৰি নহয় সেই কথাখিনি কৈছোঁ আপুনি বেয়া পাব নালাগে আৰু কথাখিনি যুক্তি হিচাপে কৈছোঁ ভালকৈ আপুনি যুক্তিয়াই চাব তাৰপিছত মোলৈ এটা কমেণ্ট দিব নমস্কাৰ